হয়, আজি আমি জহিং চাহ বাগিচাত আমি শ্ৰমিক স্বাক্ষৰ অভিযান আৰম্ভ কৰিছোঁ। যিহেতু যোৱা 12 ছেপ্টেম্বৰ 2023 বৰ্ষত আমাৰ শ্ৰমিক স্বাক্ষৰ অভিযান আটোৱা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত লোৱা হৈছিলে, কিন্তু পৰিতাপৰ বিষয়ে আমাৰ জিলা সমিতিৰ যিখিনি বিষয়ববীয়া আছিলে তেখেতসকলৰ গাফিলতিৰ কাৰণে আমি এই শ্ৰমিক স্বাক্ষৰ অভিযান লখিমপুৰত আৰম্ভ কৰিব পৰা নাছিলোঁ। কিন্তু এই যোৱা এফজিকিটিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত জিলা সমিতিৰ বিষয়ববীয়াসমূহক নিলম্বন কৰাই ভাৰপ্ৰাপ্ত সভাপতি আৰু ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব পোৱাৰ লগে লগে তেখেতসকলে আমাৰ আটোৱা যিখিনি মহিলা সমিতি আছে সকলোকে সহযোগ কৰিছে আৰু এই শ্ৰমিক স্বাক্ষৰ অভিযান যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু যোৱাকালি আমি কয়লামাৰী চাহ বাগিচাত আৰম্ভ কৰিলোঁ। প্ৰায় 150ৰো অধিক চাহ শ্ৰমিক আই মাতৃসকলৰ আমি স্বাক্ষৰ সংগ্ৰহ কৰিছোঁ আৰু আজি জহিং চাহ বাগিচাত আমি স্বাক্ষৰ সংগ্ৰহ কৰিলোঁ। আৰু ইয়াৰ একমাত্ৰ উদ্দেশ্য লক্ষ্য হৈছে আমাৰ চাহ শ্ৰমিকসকলে বসবাস কৰা ঘৰটিৰ কোম্পানীৰ হয় আৰু কোম্পানীয়ে কেতিয়া খেদি পঠিয়াই দিয়ে কোনো গ্যাৰেণ্টি নাই। সেয়েহে চাহ শ্ৰমিকে বসবাস কৰা মাটিডোখৰ ঘৰখিনি আবণ্টন দিয়াবৰ কাৰণে আমি চৰকাৰক দাবী জনোৱাৰ কাৰণে এই শ্ৰমিক স্বাক্ষৰ অভিযান আৰম্ভ কৰিছোঁ। অকল বোলে আমাৰ লখিমপুৰ জিলাতে নহয়, সমগ্ৰ অসমত যিমানকেইখন চাহ বাগিচা আছে, যিকেইখন চাহ বাগিচা আছে, প্ৰত্যেক চাহ বাগিচাৰ আমাৰ আটোৱা কৰ্মীসকল, আটচাৰ কৰ্মীসকল সকলোৱে ঘৰে ঘৰে গৈ বাগিচাই বাগিচাই এই কাৰ্যসূচী হাতত লৈছে আৰু যিখিনি বাগিচাত কৰিব পাৰিছে আৰু যিখিনি থাকি গৈছে সেইখিনি ঘৰে ঘৰে গৈ শ্ৰমিক স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে। আৰু ইয়াৰ দ্বাৰা আমি বিশ্বাসী যে আমাৰ শ্ৰমিক ৰাইজৰ আমি সম্পূৰ্ণ সহযোগিতা পাইছোঁ আৰু শ্ৰমিক ৰাইজৰ যিখিনি আমি মূল দাবী, চাহ শ্ৰমিকৰ গৃহভূমি, গৃহমাটি, থকা ঘৰকে ধৰি আদি কৰি যি আবণ্টন দিয়াৰ ব্যৱস্থা, সেই ব্যৱস্থাৰ কাৰণেই আমি শ্ৰমিক স্বাক্ষৰ অভিযান আৰম্ভ কৰিছোঁ আটোৱাই। আৰু আটোৱাৰ এই যিখিনি সমগ্ৰ অসমৰ স্বাক্ষৰ গ্ৰহণ কৰাৰ পাছত আমি অসমৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু ইয়াত আমি আশাবাদী যে চৰকাৰে আমাৰ এই শ্ৰমিক স্বাক্ষৰ অভিযানৰ যি মূল উদ্দেশ্য যে শ্ৰমিকৰ বাসগৃহসমূহ, থকা ঘৰ ভেটিখিনি আবণ্টন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব, তাকে আমি কামনা কৰিছোঁ। আৰু আমি এই স্বাক্ষৰ অভিযানত নিশ্চয় আমি ফলৱতী হ'ম বুলি আশাবাদী। আৰু ইমানকৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয়তু আটছা, জয় অসম, জয়তু আটোৱা। হয়, আজি শ্ৰমিক স্বাক্ষৰ অভিযান আমি আমাৰ জহিং চাহ বাগিচাত ৰূপায়ণ কৰিলোঁ। শ্ৰমিক স্বাক্ষৰ অভিযান আমাৰ আটোৱা অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু আমাৰ লখিমপুৰ জিলা সমিতিৰ আটচা উদ্যোগত আজি জহিং চাহ বাগিচাত আমি ৰূপায়ণ কৰিলোঁ। এই শ্ৰমিক স্বাক্ষৰ অভিযানৰ দ্বাৰা আমি দৃষ্টিগোচৰ কৰি দিব বিচাৰিছোঁ চৰকাৰক, যাতে আমাৰ শ্ৰমিকৰ বহুতখিনি সমস্যা আছে। তাৰে মাজত এটা সমস্যা হৈছে আমাৰ মাটি পট্টা। কাৰণ যেতিয়ালৈকে আমাৰ শ্ৰমিক এটাৰ ঘৰখনৰ মাটিটো তেওঁলোকৰ নিজৰ নামত যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে আমাৰ শ্ৰমিক এজনৰ উন্নত কেতিয়াও নহ'ব। কাৰণ আজি যদি দেখিব যাওঁ, আমাৰ শ্ৰমিকৰ দুটা এটা ৰুম থাকে। এই দুটা ৰুমত তেওঁলোকে থাকিবলগীয়া হয়। বহুতখিনি ল'ৰা ছোৱালী তেওঁলোকে শিক্ষিত হৈ পৰিছে, তেওঁলোকে দুটা ৰুমতে তেওঁলোকে বসবাস কৰিবলগীয়া হয়। আৰু যদিও তেওঁলোকে নিজ ইচ্ছাৰে ঘৰখনক অলপমান ভালদৰে সজাই কিনি আৰু তেওঁলোকে অলপমান বহলাব বিচাৰে, তেতিয়াও আৰু মালিক পক্ষই আৰু বাধা দিয়ে, তেওঁলোকৰ ডিউটিৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰি দিয়ে। এনেকুৱা দুৰ্নীতি বা এনেকুৱা শাসন আমাৰ চাহ শ্ৰমিক কেতিয়ালৈকে ভুগি থাকিব লাগিব। তো তাৰে চাহ শ্ৰমিকৰ যিমানখিনি সমস্যা আছে, এই সমস্যাখিনি আমি শ্ৰমিক স্বাক্ষৰ অভিযানৰ দ্বাৰা আমি CM চিফ মিনিষ্টাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যাতে আপুনি অতি সোনকালে আমাৰ চাহ শ্ৰমিকৰ ৰাইজৰ এই মেজৰ ইছ্যু যিখন নেকি মাটি পট্টা, এই মাটি পট্টাখন অতি সোনকালে দিয়াই দিয়ক। কাৰণ চাহ শ্ৰমিক ৰাইজে আজি আপোনাক ভোট দি আপোনাৰ চৰকাৰ বনাবৰ কাৰণে সক্ষম হৈছে। আপুনি গাদীত বহি আছে, সেইকাৰণে যাতে আমাৰ চাহ শ্ৰমিকে ৰাইজে আপোনাক ভোট দি আছে। যদি আপুনি ভোট লৈছে, ভোটৰ বিনিময় আপুনি এটা মেজৰ ইছ্যু যিটো ইছ্যু আমাৰ চাহ শ্ৰমিকসকলে ভুক্তভোগী হৈ আছে, সেই মেজৰ ইছ্যুখন আপুনি অতি সোনকালে যাতে ৰূপায়ণ কৰে, তাৰেই কামনা কৰিছোঁ। আৰু লগে লগে আমাৰ চাহ শ্ৰমিকৰ পৰা, চাহ জনগোষ্ঠীৰ পৰা যোৱা যিসকল নেতা আছে, MLA বিধায়ক যিসকল আছে, MP বিধায়কসকল, তেওঁলোকক মই চিন্তা চৰ্চা কৰিব নোৱাৰোঁ যে তেওঁলোকে আমাৰ এই জনগোষ্ঠীৰ পৰা তেওঁলোকে ভালদৰে গম পায় যে আজি এটা চাহ শ্ৰমিকৰ সমস্যা কিমান। আজি এটা মেজৰ ইছ্যু নেকি, এই মেজৰ ইছ্যুটো তেওঁলোকে যেতিয়া আটচা কৰি গৈছিলে, ছাত্ৰ সংগঠন কৰি গৈছিলে, তেওঁলোকে গম পায় ভালদৰে। তেওঁলোকে নিজে ওলাইছিলে যে নহয়, চাহ শ্ৰমিকৰ ঘৰৰ মাটিৰ পট্টা হ'ব লাগিব।
তেওঁলোকে সেইখিনি উদ্দেশ্য লৈ তেওঁলোকে টিকেট ল'লে, চাহ শ্ৰমিকৰ পৰা তেওঁলোকে প্ৰমিছ কৰি তেওঁলোকে আজি গাদীত বহি আছে। গাদীত বহিও তাৰ পাছত তেওঁলোকে এটা মাত আমি মাতিবলৈ দেখা নাপাওঁ। কিন্তু ইয়াতে তেনেকুৱা নহ'ব। আজি লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ, কাৰণ আগৰ নিচিনা আজি লখিমপুৰ জিলা সমিতি হৈ থকা নাই। যদি বা আৰু দুনাই যদি চাহ শ্ৰমিকৰ লগত যদি এনেধৰণৰ সমস্যা, এনেধৰণৰ যদি দুৰ্নীতি হ'বলৈ আমি দেখা পাওঁ, তেতিয়া লখিমপুৰ জিলা সমিতি সেই সময়তে কোনো ধৰণে মানে ডিলে নকৰাকৈ চাৰ্টেনলি সেই সময়তে উপযুক্ত মানে পদক্ষেপ ল'বৰ কাৰণে আমি বাধ্য হ'ম আৰু সেই উপযুক্ত উত্তৰ আমি দিবলৈ সাজু থাকিম। আগন্তুক ইলেকশ্যনত আমি দেখিম, আৰু আগন্তুক ইলেকশ্যনত যেতিয়ালৈকে আপোনাৰ চাহ শ্ৰমিক যিখন চাহ জনগোষ্ঠীৰ নেতাসকল আছে তেওঁলোকে নিশ্চয় বাগিচা ভিজিট কৰিব। সেই বাগিচা ভিজিট যেতিয়া কৰে আপোনালোকে সেই সময়ত আঠচাক মানে আপোনালোকে ইণ্টাৰেক্ট কৰিবৰ কাৰণে আপুনি সাজু হৈ থাকিব। কাৰণ আপোনালোকক বহুতখিনি প্ৰশ্ন আছে, যিটো প্ৰশ্ন আপোনালোকক আমি এনেই যদি আপোনালোকে লগ কৰিব যাওঁ আপোনালোকৰ টাইম নাথাকে। কিন্তু অহা ইলেকশ্যনত আপুনি নিশ্চয় আপোনালোকে বাগিচা ভিজিট কৰিব। সেই সময়ত প্ৰত্যেকটা প্ৰশ্নৰ আপোনালোকে উত্তৰ দিব লাগিব, অন্যথা আপোনালোকক আমি ভোট দিয়াৰ পৰা বৰ্জন কৰিম। ধন্যবাদ।